everyone, মই ৰচনাৰা welcome back to my YouTube channel. So guys, আপোনালোকে আগৰ ভিডিওটো দেখা পালে মই মেহেন্দি লগালো আৰু মেহেন্দি কিহৰ কাৰণে লগাইছো হে স্পেশাল ডেটোৰ কথা আপোনালোকক মই কোৱা নাছিলো যেহেতু আজি হে স্পেশাল ডেটো পালেহি সো কিনো স্পেশাল বহুতে জানিবলৈ মন কৰি আছে আৰু বহুতে মোক মেছেজ দি আছে তো তাৰ বাবে আপোনালোকে ভিডিওটো শেষলৈকে চাব লাগিব এতিয়াই মই কৈ নিদিও আৰু এই স্পেশাল ডেটোৰ কাৰণে তো অলপ ষ্টাইল কৰিব লাগিব ন অলপ মেকআপ কৰিব লাগিব আৰু এই মেকআপটোৰ বাবে মই মোক যে মেহেন্দি আঁকিছিলে সেই বাগৰাকীকে মাতিছো তেওঁ এগৰাকী মেকআপ আৰ্টিস্টটো হয় তেওঁ অল ৰাউন্ডাৰ দেখিছে সব জানে কৰিবলৈ আৰু খুব ধুনিয়া কৰে মই দেখিছো মেকআপ আপোনালোকে তাই পেজৰ নামটো মই দি দিম ইনষ্টা আইডি সাইডি মই ডেসক্ৰিপশন বক্সত দি দিম আপোনালোকে চাই ল'ব খুব ধুনিয়া মেকআপ কৰে সো কাৰবাৰ বিয়া সিয়া থাকিলে তাইক মাতিব পাৰে এংগেজমেন্ট বিয়া পাৰ্টি লুক মেকআপ সকলোবোৰ খুব ধুনিয়া কৰে আপোনালোকে তাইক মাতিব পাৰে ওচৰে পাজৰে থাকিলেও মাতিব পাৰে তাই একচুয়ালি পাৰ্টি লুক মেকআপ কৰিবলৈ কাৰণে দূৰলৈ নাযায় কিন্তু ওচৰতে কৰে যদি ব্ৰাইডেল থাকে তেন্তে দূৰলৈ যাব আপোনালোকে কন্টাক্ট কৰিব ইনষ্টাতে সকলো তাই ডিটেইলছ পাই যাব ঠিক আছে তেনেহলে তো বাগৰাকী আহিলক তাৰ পিছত উলাওতে আপোনালোকক অলপ সলপ দেখাই থাকিম আৰু কিহৰ বাবেনো উলাইছো সকলোবোৰ গম পাব আৰু যেহেতু মই কৈয়ে থৈছো আপোনালোকক স্পেশাল ডে obviously কিবা এটা মোৰ কাৰণে স্পেশালে হ'ব লাগিব ন তো সেইবাবে মই এতিয়া হাজিব লাগিব তো হাজিবলৈ কাৰণে মেকআপ আৰ্টিষ্ট মাতিছো তো ভিডিওটো চাই থাকক শেষলৈকে বাজনী আহি পালেহি আৰু মই এতিয়া উলাম তো পটককে ব্লাউজটো পিনি লওঁ যেহেতু মই আজি কি পিনিম নকওঁ ব্লাউজটো পিনিম বুলি কৈছো মেখেলা চাদৰ পিনুনে সাৰি পিনুনে এটো এটা সাসপেন্স অলপ দেৰি কাৰণে ওয়েট কৰক তো মই এতিয়া ব্লাউজটো পিনি লওঁ তাৰ পিছতে মেকআপ কৰি লওঁ মেকআপ কৰি থাকোতে অলপ সলপ দেখাই দিম বা একেবাৰে শেষত ওলাব তো চাই থাকিব ব্লগটো ওলাই মেলি ৰেডি হৈ গলো স্পেশাল ডে কাৰণে
আৰু কিহৰ বাবে ওলাইছোঁ সকলোবোৰ ক'ম বাৰু এতিয়া আপোনালোকক। আৰু এয়া মই গৈ আছোঁ, ক'ত গৈ আছোঁ লাহে ধীৰে কৈ আছোঁ। চাই থাকক মোৰ লুকটো কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। গাইজ মোৰ ওলাই মেলি হৈ গ'ল আৰু চবেই ভাবি আছিলে মোৰ ৰিং চেৰিমনি নাইবা বিয়া নহ'লে বা কোনোবাই চাবলৈ আহিব বুলি, কিন্তু সেইবোৰ একোৱেই নহয়। একচুৱেলি মই ফটোশ্বুটহে কৰিছোঁ, ব্ৰাইডেল ফটোশ্বুট যিহেতু, তো সেইবাবে মেহেন্দি লগাইছিলোঁ। আৰু বায়ে খুব ধুনীয়া মেকআপ কৰিছে, চাওক কি ধুনীয়া। আৰু এতিয়া ফটো মাৰিবলৈ গৈ আছোঁ, যিহেতু বৰষুণ দিব, সেইকাৰণে সোনকালে মাৰি লওঁগৈ ফটোখন দেই। চাই থাকিব ব্লগটো শেষলৈকে। এয়া আমি ফটোশ্বুটৰ লোকেশ্যনত আহি পাই গ'লোহি। চ' গাইজ ফটোশ্বুট কৰি হৈ গ'ল, এতিয়া বৰষুণ দিছে, আমি যাওঁ ঘৰলৈ জল্দি। আৰু এইগৰাকী হৈছে মেকআপ আৰ্টিষ্টৰ ভনীয়েক, আৰু তাই খ্ৰীষ্টিয়ান ব্ৰাইড হৈছিলে আৰু মই আছামিজ ব্ৰাইড। আৰু আমাৰ মেকআপকেইটা কেনেকুৱা লাগিছে জনাব। আৰু খুব মই ছেটিছফাইড, একদম পূৰা ছেটিছফাইড মেকআপটোক লৈ। খুব ধুনীয়া কৰিছে, যিহেতু তাই নতুন হয়। আৰু আপোনালোকে যে ড্ৰেছযোৰ যে দেখিছে ভণ্টিগৰাকীয়ে পিন্ধি আছে, এই ড্ৰেছযোৰ মেকআপ আৰ্টিষ্টগৰাকীৰ মাকে ডিজাইন কৰিছে। আৰু তেওঁ খুব ধুনীয়া ড্ৰেছ ডিজাইন কৰে। কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে যদি মেকআপ আৰ্টিষ্টগৰাকীৰ প্ৰফাইলত গৈ ক'ব পাৰিব। আৰু যেনেকুৱা ধৰণৰ ড্ৰেছ ডিজাইন কৰিব লাগে তেওঁক কৈ দিলেই খুব ধুনীয়াকৈ বনাই দিয়ে। আৰু এয়া অলপমান দেখুৱাই দিছোঁ আপোনালোকক ড্ৰেছযোৰ। আপোনালোকেতো দেখিলেই কি ধুনীয়া মেকআপ কৰিছে, আৰু মেকআপ আৰ্টিষ্টগৰাকীটো আপোনালোকে দেখাই নাই আজি। আগৰ ভিডিঅ'টো দেখিছিলে মেহেন্দি লগাওঁতে, কিন্তু আজিতো দেখা নাই। তো আপোনালোকে চাই লওক মেকআপ আৰ্টিষ্টগৰাকী। হাই, এয়া আমাৰ চাইমা বা, আৰু খুব ধুনীয়া মেকআপ কৰিছে চাওক। মোৰ গুটি আছিলে, গুটি নাইকিয়া কৰি দিলে, মুখখন অকণমান ডাঙৰ কৰি দিলে। মানে একচুৱেলি মোৰ মুখখন বহুত সৰু ন, তো অলপ ডাঙৰ কৰি দিলে। আৰু মোৰ খুব ধুনীয়া লাগিছে মেকআপটো। আপোনালোকৰ কাৰোবাৰ পাৰ্টি লুক মেকআপ বা ব্ৰাইডেল মেকআপ দৰকাৰ হ'লে বাক কণ্টেক্ট কৰিব পাৰে। মই ডেছক্ৰিপশ্যন বক্সত তাই ডিটেইলছ দি দিম। ঠিক আছে তেন্তে। চ' ব্লগটো এতিয়া শেষ নকৰোঁ বাৰু, অলপ কিবাকিবি কৰি লওঁ, তাৰপিছত এণ্ড কৰিম। আৰু ফটোশ্বুটৰ ফটোখিনি পিছফালে লগাই দিম। ফটোশ্বুটখিনি জ্যোতিষ দাই কৰিছে, আমাৰ তিতাবৰে হয় দাদাজন। তেওঁৰ ইনষ্টা আইডিটো মই দি দিম বাৰু ডেছক্ৰিপশ্যন বক্সত। কোনোবাই বিয়াৰ বাবে তেওঁকো কণ্টেক্ট কৰিব পাৰে। আৰু সেয়াই, আৰু ফটোখিনি মই লগাই দিম, কেনেকুৱা হৈছে জনাব। আৰু মোক কেনেকুৱা লাগিছে স্পেচিয়েলি কমেণ্ট ছেকশ্যনত জনাব। আৰু চ' গাইজ, আমাৰ মেকআপ আৰ্টিষ্টগৰাকীৰ ভনীয়েক আগত এবাৰ ক'লোঁ। আৰু তাই ড্ৰেছটো তাই আম্মাকে চিলাইছে, খুব ধুনীয়া ড্ৰেছ ডিজাইন কৰে। মই এই ড্ৰেছটো ফুল পিক এখন লগাই দিম লাষ্টৰ ফালে। আৰু কোনোবাই যদি কাপোৰৰ ড্ৰেছৰ অৰ্ডাৰ দিব বিচাৰে তেওঁক দিব পাৰে। মই ডিটেইলছটো বাৰু ডেছক্ৰিপশ্যন বক্সত দিয়ে দিম। আৰু তাইকো খুব মৰম লাগিছে। আৰু তাই মোৰ চেনেলটোৰ কথা কিবা কয় বুলি কয়। তাইক চবেই ছাপোৰ্ট কৰিব, তাই ভিডিঅ'বিলাক লাইক কৰিব, আৰু তাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে তেনেহ'লে ব্লগটো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ। তাৰ আগতে আৰু এটা কথা, বহুতে মানে মোৰ মালেও ফোন কৰি দিছে মোৰ বিয়া বুলি ভাবি পিনি মেহেন্দিৰ ব্লগটো দেখা পায়। আৰু সেইটো ব্লগত অলপ মৰম দিলে দেখি ভাল লাগিল। কোনোবাই চোৱা নাই যদি চাই ল'ব, ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম সেইটোৰ ভিডিঅ'ৰ। আৰু বহুতে ফোনো কৰিছে মোৰ বিয়া বুলিকে, জানেনে। মোৰ একো বিয়া চিয়া নহয়, মই জাষ্ট এটা ফটোশ্বুট কৰিলোঁ লাইফত ফাৰ্ষ্ট টাইম যিহেতু, সেইকাৰণে মই স্পেচিয়েল ডে' বুলি ক'লোঁ ফটোশ্বুটটোকে। তো বেয়া চেয়া নাপাব, প্ৰেংক কৰা হ'ল। লগৰ বহুতে মোৰ বিয়া বা এংগেজমেণ্ট বুলিয়ে ভাবি লৈছে। চ' নাভাবিব, সেইবোৰ একো নহয়। এতিয়া ভাবিব হোৱা নাই, মই বহুত সৰু হৈ আছোঁ। এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছোঁহে। চ' HS ফাইনেল দিয়া ছোৱালীজনী বিয়া পাতিব ভাবিব নোৱাৰোঁ, কাৰণ মই লাইফত কিবা এটা নকৰাকৈতো বিয়া পাতিব নোৱাৰি। আৰু কিবা এটা কৰিহে যিহেতু বিয়া পাতিম, তো মোৰ বিয়ালৈ বহুত দিন আছে। আৰু সেয়া মই বাৰু বিয়াৰ আগতে মোৰ হ'বলগীয়া যোনেই হওক মানুহজনক মই চিনাকিটো আগতে কৰামেই। এতিয়া বৰ্তমান সেইবোৰ একো নাই। আপোনালোকে চাই থাকিব ব্লগবোৰ, গম পাব। আৰু এতিয়া মই ধুনীয়াকৈ ৰিলচ কেইটামান বনাই লওঁ, যিহেতু ইমান ধুনীয়া মেকআপ কৰি দিছে। চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।
খনে